লাগিছে গাইছ আপোনাৰ তাৰ লগতো হ'ব পাৰে গাইছ এনেকুৱা মানে কি হয় কম যোন বৰ্তমান এই বস্তুটো আজি ভাঙিলে মোৰ সো হেল্ল' গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কচিছ ব্লগ আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু গাইছ আজি ভিডিঅ'টো গাইছ হ'বলৈ গৈছে মানে মোৰ চাইকেলখনৰ ওপৰত মানে অলপমান চাইকেলখনে মানে অলপমান বস্তু এটা ভাঙিলে মানে কি কওঁ আপোনাক বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আগত দেখাইছোঁ একদম শেষৰলৈকে চাওক আপোনাৰ যদি এনেকুৱা হয় আপোনাৰ চাইকেলখন ভালকৈ ঠিক কৰিব পাৰিব নিজেই বলক গাইছ এতিয়া মই অকণমান ঠিক কৰিছোঁ নিজে মই ব্ৰেক লগাই মানে নিউ লগাব লাগিব আৰু গধূলিখন মানে কেছটো কি হ'ল আপোনাক কৈছোঁ মানে গাইছ মোৰ চাইকেলখনৰ লগত এনেকুৱা হৈছিলে আপোনাক কি ক'ম মানে যোনটো আগপিনে আপোনাৰ ডিছটো থাকে যোনটো ব্ৰেক পেডটো ডিছৰ মানে এই যোনটো লাগি থাকে যে আপোনাক ধৰক খোল দেখাব লাগিব যোনটো লাগি থাকে সেই বস্তুটো আচলতে মোৰ অলপমান ভাং খাই গ'ল আপোনালোকক একদম দেখাইছোঁ আৰু গাইছ মানে দেখিছে এই পৰি গৈছে ইয়াত এইকেইটা মানে এইখন ডিছটো মানে ডিছৰ যোনটো আমাৰ মানে এইটো ব্ৰেক পেড নে কি কয় গাইছ নাজানো কমেণ্ট কৰি দিব ব্ৰেক পেডে কৈ চাগে তাৰপিছত এইটো চাব পাৰিছে আৰু এই বস্তুটো আচলতে ভাং খাই গ'ল কেনেকুৱা ভাঙিলে পূৰা একদম লাষ্টলৈকে চাব আপোনাক চব আজি ধুনীয়াকৈ কৈ আছোঁ মই কালি গধূলি চাইকেল চলাই আহি আছিলোঁ তাৰপিছত কি ক'ব আৰু হেৰি হ'ল তাৰপিছত মানে হৈ গ'ল আৰু ইমান হেৰি নাই তাৰপিছত এই বস্তুটো এৰাই দিলোঁ মই समझ रहे हो आप समझ रहे हो वाह मोदी जी वाह চাব পাৰিছে গাইছ এইটো এই বস্তু লাগি থাকে এনেকুৱা কৰি তলপিনে গ'ল ইয়াত লাগি থাকে এনেকুৱা কৰি যোনটো ইয়াৰ নটটো লগাব লাগে এতিয়া মোৰ গাইছ ব্ৰেকটো ইমান ভালকৈ নাই ধৰা অলপমান ধৰিছে আৰু মই অকণ জোগাৰ লগাইছোঁ এতিয়া এই বস্তুটোতো লগাব নোৱাৰিম হোল্ডিং কৰিলেও ইমান হেৰি নহ'ব নহ'ব এই মালটো এতিয়া মই নতুন লগাব লাগিব মানে নিউ লগাব লাগিব এতিয়া কি কৰোঁ এতিয়া নিউটোত অকণমান দাম আছে চাই লওঁ গাইছ দুদিনমান দেৰিকৈ ল'ম হ'ব বাৰু একো নাই আগবেগটো নামাৰি দিওঁ নাই পিছ ব্ৰেক জিন্দাবাদ তাৰপিছত কি ক'ব আৰু গাইছ এনেকুৱা পৰিস্থিতি হৈ গৈছে বেয়া লাগিছে যেতিয়া আপুনি মানে ব্ৰেকটো মাৰেতো যোনটো আপোনাৰ মানে ব্ৰেকটো মাৰিলে আপোনাৰ কেতিয়াবা মানে এই বস্তুটো দেখিছে নহয় এই বস্তুটো এই নটটো যে কেতিয়াবা ঢিলাই হৈ যায় মোৰো এনেকুৱা ঢিলাই হৈ গৈছিলে ঢিলাই হৈ যোৱাৰ পিছত এই বস্তুটো অকণমান ইয়াত আহি গৈছিলে মানে এই ডিছটোৰ ওচৰত অকণমান লাগি গৈছিলে ডিছটোৰ এইখিনি অকণমান লাগি গৈছিলে যোনটো এনেকুৱা কৰি সোমাই থৈ ইয়াৰ বস্তুটো ন ডিছটো লাগি গৈছিলে ব্ৰেক মাৰোঁতে আচলতে সেনেকুৱা আছিলে আৰু ব্ৰেক মাৰোঁতে গাইছ ডিছটো অকণমান এনেকুৱা হৈ যায় অকণমান মানে বেকা টাইপৰ হৈ যায় আৰু বেকা মানে কি ক'ম অকণমান হিলি যায় মানে এনেকুৱা ব্ৰেকটো মাৰেতো গাইছ আপুনি অকণমান লৰে আৰু সেনেকুৱা কৰি মই মাৰিছিলোঁ গাইছ কি কৰিব লাগি গ'ল আৰু তাৰপিছত চাব পাৰিছে গাইছ আপুনি ডিছত চাব পাৰিছে গাইছ এনেকুৱা কৰি চিন আছে ইয়াত অলপমান দেখি নাপাব পাৰে গাইছ আপুনি ইমান মোবাইল এইবোৰ চাব পাৰে গাইছ অকণমান স্ক্ৰেচ লাগিছে আৰু ডিছকাউণ্ট কষ্ট পালে অকণমান কি ক'ব আৰু গাইছ এনেকুৱাই পৰিস্থিতি গাইছ আপুনি যদি এনেকুৱা কৰিছে প্লিজ এনেকুৱা নকৰিব নহ'লে আপোনাৰ হাতৰো এনেকুৱা হ'ব পাৰে গাইছ মোৰ নিচিনা মানে ব্ৰেকটো নামাৰিবই আৰু মই কি কৰিব গাইছ মানে আমাৰ ৰাস্তাটো দেখিছে ন গাইছ ইমান বেয়া ৰাস্তা সেইটো কাৰণে ৰাস্তাটো গাটো ইমান দুখ নাই আৰু মই চলাই আহিলোঁ খোজকাঢ়ি আহিব লাগিছিলে আৰু কি কৰিব আৰু গাইছ মোৰ চাইকেলখন এখন চাব পাৰিছে এখন আৰ্বান ট্ৰেইনৰ চাইকেল হয় গাইছ বিলি মাৰোঁ সৰু সুৰাকৈ আৰু অলপমান পিছ ব্ৰেকটো মানে বহুত ইম্পৰ্টেণ্ট মোৰ কাৰণে পিছ ব্ৰেকটো বহুত ইম্পৰ্টেণ্ট আৰু আপোনাক দেখাইছোঁ আপোনাৰ যোনটো কৈছিলোঁ এই যোনটো দেখিছে ন মই এতিয়া ব্ৰেকটো মাৰিছোঁতো মোৰ আগপিনৰ ডিছটো মানে বস্তুটো ব্ৰেক মাৰোঁতে অলপমান মানে এইপিনে গুচি যায় সেইটো কাৰণে মোৰ হৈছিলে কি কৰিব আৰু গাইছ একো নাই দিয়ক আৰু গাইছ দেখিলে কেনেকুৱা কৰি মানে আগপিনে আপোনাৰ যোনটো কেলিপাৰটো মানে যোনটো ব্ৰেক ডিছৰ এই বস্তুটো আৰু দেখিলে এই বস্তুটো মানে কেনেকুৱা কৰি বেয়া হয় আপুনি চালে সেই বস্তুটো এৰাই দিব পাৰে নহ'লে নতুবা আপোনাৰ যোনটো ব্ৰেক পেড এইটোক আপোনাৰ এই বস্তুটো আপোনাৰ ব্ৰেক পেড বুলি কয় এই বস্তুটোক ব্ৰেক পেড বুলি কয় এই ব্ৰেক পেডটো চাওক মোৰ গাইছ কিমান লেতেৰা হৈ গৈছে এতিয়া অকণ ধুব লাগিব গাইছ পূৰা এইপিনে দেখিছে এৰাই গৈছে এইটো নিউ লগাব লাগিব পৰি গ'ল গাইছ আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা হ'বলৈ যদি নাই পৰা বা কিবা যদি ভুল হৈছে প্লিজ মোক কমেণ্টত জনাব বাই বাই